নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এযোৰ ধুনীয়া সুন্দৰ কাপোৰ। কিনাতকৈ কোনো গুণে কম নহয়। কাপোৰযোৰ মই ঊলৰে বৈছোঁ, ঊল দিছোঁ, বানি বৈছোঁ জিলেৰে। তেতিয়া কাপোৰযোৰ পিন্ধিবলৈ অকণমান ভাল হয় আৰু হুটমুচ পৰি নাযায়। ইস্ত্ৰি কৰি দিলে আৰু ভাল হৈ যায়। ইয়াতে কাম কৰিছোঁ মই গুণা আৰু ৰিল সূতা। তলত যি দেখিছে এইটো মই গুণা সূতাই কৰিছোঁ আৰু ওপৰৰখিনি ৰিল সূতাই কৰিছোঁ। পাহাৰ ষ্টাইল দিছোঁ। লগতে মই আপোনালোকক ফুলৰ চানেকিও দেখুৱাম। ফুলৰ ইচ্ছা কৰিলে আপোনালোকে তুলিব পাৰে, কাপোৰ বব পাৰে। এই পাহাৰ ষ্টাইলত যিটো দিছোঁ তাত ৰং মিলাই দিছোঁ। একেটা ৰঙৰ পাহাৰ কৰা নাই মই। পাহাৰ ওপৰত যি বুটাটো মই ঘাই ফুলটোৰ পৰা উঠাই দিছোঁ ওপৰলৈ, আৰু ওপৰৰ বুটাটো কৰিছোঁ এই গছজোপাৰ এফাল দি দিছোঁ, আৰু বুটাটো মই সেই গছজোপাৰ এফালে দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে গোটেই সম্পূৰ্ণ গছজোপা দি দিব পাৰে। সেয়া ওপৰলৈ চাওক, বুটা এলাইন গছজোপা আৰু এলাইন বুটা তেনেকৈ দিছোঁ। ইয়াত দুলাইন বুটা আকৌ ফুল তেনেকৈ দিছোঁ। মই চানেকি দেখুৱাওঁ আপোনালোকক, ইচ্ছা কৰিলে আপোনালোকে তুলি ল'ব পাৰিব। আৰু এখন চাওঁ মেখেলাখনো ঠিক তেনেদৰে একেই। একেই কাম কৰা হৈছে, চেম টু চেম। দেখিছে নিশ্চয়। সেই ফুলপাহ ওপৰত আকৌ তেনেকৈ দিছোঁ। মেইন ফুলটো যিটো তাৰ পৰা বুটাটো উঠাই দিছোঁ। এবাৰ ফুল চাওক আপোনালোকে। চানেকিখন মই আনিছোঁ। মই যিখন চানেকি লৈছোঁ সেইখন হৈছে শিপিনীৰ হাত পুথি। বজাৰত আপোনালোকে কিনি ল'ব পাৰিব বিচাৰিলে। গীতা, মঞ্জু আৰু তৰু। তাৰ পৰা মই ঘাই ফুলটো তুলি ল'লোঁ। সেইটো আপোনালোকে দেখিছে, চেম টু চেম। কাপোৰত অলপ সৰু লাগে, গ্ৰাফত অকণমান ডাঙৰ হয়। চাই লওক আপোনালোকে, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে যদি আপোনালোকে তুলিব বিচাৰে তাঁতত। চাই যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। আৰু ছেকেণ্ড যিটো ফুল সেইটো চাওক, গছজোপা শিৰখত এনেধৰণৰ হৈছে আৰু তাঁতত এনেধৰণৰ। আৰু চাওক, এইযোৰ মই টচৰ যোৰা বৈ আছোঁ। তাঁতশালৰ ফটো কটা নাই, মই যি বৈ আছোঁ। সম্পূৰ্ণ হ'লে আপোনালোকক দেখুৱাম নিশ্চয়, চাই ভাল পাব। ধন্যবাদ।